নমস্কাৰ যদি আপোনালোক ট্ৰেডিং এফেক্সৰ সৈতে জড়িত অৰ্থাৎ আপোনালোকে যদি ট্ৰেডিং এফেক্সত টকা বিনিয়োগ কৰিছিলে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হয় ইতিমধ্যে আপোনালোক সকলোৱে নিশ্চয় গম পাইছে মই কিছুদিনৰ আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ ট্ৰেডিং এফেক্সৰ ওপৰত য'ত জনাইছিলোঁ যে সোমবাৰৰ পৰা হয়তো আগৰ ধৰণে ট্ৰেডিং এফেক্সে কাম কৰিব পাৰে অৰ্থাৎ যিসকল ব্যক্তিয়ে টকা উইথড্ৰল কৰিছিলে তেওঁলোকৰ বেংক একাউণ্টত টকা সোমাব পাৰে আৰু ট্ৰেডিং এফেক্সে যিখিনি কাম আগতে কৰি আছিলে সেইখিনি আকৌ নৰ্মেল হ'ব পাৰে বুলি মই আপোনালোকক জনাইছিলোঁ যিসমূহ তথ্য ট্ৰেডিং এফেক্সৰ ফালৰ পৰা বিভিন্ন হোৱাটছআপ গ্ৰুপ বা যিসকল লিডাৰ আছে তেওঁলোকৰ ফালৰ পৰা আহিছিলে গতিকে আজি পুনৰ এটা নতুন তথ্য আহি পৰিছে যিটো তথ্য হয়তো বহুতৰে কাৰণে বেয়াও হ'ব পাৰে আৰু সঁচাকৈ ক'ব গ'লে এইটো বেয়া তথ্যই হয় যিটো আপোনালোকক মই জনাব বিচাৰিছোঁ ট্ৰেডিং এফেক্সৰ এজন লিডাৰৰ সৈতে যেতিয়া এজন গ্ৰাহকে ট্ৰেডিং এফেক্সৰ গ্ৰাহকে কথা পাতিছিলে সেই তেতিয়া কথা পাতোঁতে ট্ৰেডিং এফেক্সৰ লিডাৰজনে জনাইছে যে হয়তো এসপ্তাহৰ পৰা ছমাহ সময় ঠিক হওঁতে ট্ৰেডিং এফেক্স লাগিব পাৰে গতিকে এতিয়া আপোনালোকে ভাবি চাওক ছমাহ সময় লাগিব বুলি কৈছে গতিকে 2024 চনটো সম্পূৰ্ণৰূপে শেষ হৈ যাব তাৰপাছত 2025 চন আহিব গতিকে কিমানটা দিন আমি অপেক্ষা কৰিব লাগিব গতিকে এইটো এটা বহুতে বেয়া খবৰ হ'ব আৰু বিভিন্নজন এনেকুৱা ব্যক্তি আছে যিয়ে লোন লৈ পিনি আচলতে ইনভেষ্ট কৰিছিলে ট্ৰেডিং এফেক্সত তেওঁলোকে নিজেও চলিব পাৰিম লগতে ইএমআইও মাৰিব পাৰিম বুলি বিভিন্নজনে লোন লৈ পিনি মাৰিছিলে বিভিন্নজনে গাহৰি ছাগলী গৰু বিকি পিনিও বহুতে ইনভেষ্ট কৰিছিলে গতিকে এতিয়া তেওঁলোকৰ অৱস্থা কি হ'ব এইটোতো ভাবিলে অলপ বেয়া লাগিব লগা এটা কথা যদি কোনোবা ট্ৰেডিং এফেক্সৰ সৈতে জড়িত থকা লিডাৰে কোনোবা ভিডিঅ' চাই আছে তেনেহ'লে আপোনালোকক এটাই অনুৰোধ কৰিছোঁ আপোনালোকে উপযুক্ত উত্তৰ গ্ৰাহকক দিয়ক যাতে সকলো ৰাইজে কিবা এটা হ'লেও তথ্য ভালদৰে গম পাই পিনি সজাগ হ'ব পাৰে যদি সম্ভৱ হয় মই আপোনালোকক যিটো ভইচ আছিলে ভইচ কল ৰেকৰ্ডটো সেইটো মই অন্য ভিডিঅ'ৰ মাধ্যমেৰে দিবৰ কাৰণে চেষ্টা কৰিম কিয়নো সেই ভইচ কলটো মই এতিয়া নাই দিয়া কাৰণ মই পাৰ্মিশ্যন লোৱা নাই যিজন ব্যক্তিয়ে কথা পাতিছিলে তেওঁক পাৰ্মিশ্যনটো ল'ব লাগিব গতিকে পাৰ্মিশ্যনটো লোৱাৰ পাছত মই আপোনালোকক চেষ্টা কৰিম সেই ভইচ কলটো মই আপোনালোকক শুনাবৰ কাৰণে গতিকে এইটো তথ্য আছিলে যে ছমাহলৈকে হয়তো অপেক্ষা কৰিব লাগিব পাৰে বুলি ট্ৰেডিং এফেক্সৰ ফালৰ পৰা তথ্য আহিছে গতিকে ইয়াৰ ওপৰত আপোনালোকে কি ভাবে নিশ্চয় মতামত জনাবৰ কাৰণে নাপাহৰিব লগতে মই জনাব বিচাৰিছোঁ মই ট্ৰেডিং এফেক্সৰ লগত জড়িত বিষয়া নহয় মই আপডেট যিটো পাইছোঁ সেয়াহে আপোনালোকৰ আগত জনাইছোঁ গতিকে যদি আৰু কিবা নতুন তথ্য ট্ৰেডিং এফেক্সৰ ফালৰ পৰা মই পাওঁ তেনেহ'লে নিশ্চয় আপোনালোকৰ আগত ভিডিঅ' বনাই উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিম গতিকে ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জয় অসম